কেতিয়াবা আপুনি ভাবেনে আপুনি পঢ়ি অহা গণিতৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ ফৰ্মুলাসমূহ এতিয়ানো ক'ত প্ৰয়োগ হৈ আছে সেই টান টান গণিতৰ সমস্যাবোৰ এনেই আমি পঢ়া নিচিনা লাগেনে বাৰু আচলতে মই যদি আপোনালোকক কওঁ যে মেথছ মাথো এটা ছাবজেক্ট নহয় বা মেথছ মাথো সংখ্যাৰ প্ৰয়োগো নহয় বা মেথছ মাথো যোগ বিয়োগ পূৰণ হৰণ আৰু ফৰ্মুলা প্ৰয়োগো নহয় ই হৈছে আমাৰ মগজুৰ বাবে কৰিব পৰা আটাইতকৈ উত্তম ব্যায়াম যিয়ে আপোনালোকৰ মগজক ছুপাৰ পাৱাৰ প্ৰদান কৰে এইটো ভিডিঅ'ত আজি মই গণিতনো কিয় আমি পঢ়িব লাগে বা পঢ়িবলগীয়া হয় ই কেনেদৰে আমাৰ জীৱনটো সলনি কৰিব পাৰে বা সহজ কৰিব পাৰে তাৰে মই 4টা সিক্ৰেটৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম তাৰে প্ৰথম সিক্ৰেটটোৰ নাম হ'ল বিল্ডিং বেটাৰ ব্ৰেইন ৰুট অৰ্থাৎ আমি যেতিয়া গণিতৰ যিকোনো এটা সমস্যা সমাধান কৰোঁ সেই সময়ত আমাৰ মগজৰ মুখ্য দুটা স্থানত যোগাযোগ স্থাপন হয় এই কথাটো বুজিবলৈ আমি ওচৰা-ওচৰিকৈ থকা দুখন চিটিৰ কথা ভাবিম দুইখনৰ মাজত কমিউনিকেশ্যন কৰিব পৰা কিছু পথৰ কথা যদি আমি ভাবো তেন্তে এই কনসেপ্টটো বুজিবলৈ আমাৰ সহজ হ'ব এই চিটি দুখনৰ এখন হ'ল সংখ্যা পাৰ্ট আৰু আনখন হ'ল পৰিকল্পনা পাৰ্ট সংখ্যা পাৰ্টটোৱে আমাক হিচাপ নিকাচ কৰা স্থানিক বোধ সংখ্যা প্ৰক্ৰিয়াসমূহ কৰাত সহায় কৰে আৰু পৰিকল্পনা পাৰ্টটোৱে আমাক উচ্চ স্তৰীয় দক্ষতা অৰ্থাৎ পৰিকল্পনা কৰা সিদ্ধান্ত লোৱা উদ্দেশ্য নিশ্চিত কৰা আবেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে এই চিটি দুখনৰ মাজত যদি ভালদৰে আমাৰ কমিউনিকেশ্যন নাথাকে আমি কেনেকুৱা এটা পৰিস্থিতি হ'ব আমি অনুমান কৰিব পাৰিছোঁ ঠিক একেদৰে যেতিয়া আমি গণিতৰ যিকোনো এটা প্ৰব্লেম এটা সলভ কৰিব লওঁ সেই সময়ত দুইটা পাৰ্টৰ সমানভাৱে যোগাযোগ হয় আৰু দুইখন চিটিৰ মাজত থকা পথসমূহ অধিক বাহে আৰু সুগম হয় ইয়াৰ ফলত আমাৰ মগজুৰ নিউৰেল পাথসমূহ অধিক সবল হয় যোগাযোগ যিমান স্পীডত হয় সিমান সোনকালে আমি জীৱনৰ প্ৰতিটো সমস্যা অধিক ক্ষিপ্ৰতাৰে কৰিব পাৰোঁ ইয়াৰ পাছৰ সিক্ৰেটটোৰ নাম হ'ল ব্ৰেইন ৱৰ্কআউট আমি সকলোৱে ৰাতিপুৱা বা আবেলি আমাৰ সুস্বাস্থ্যৰ বাবে যেনেদৰে ব্যায়াম কৰোঁ ঠিক একেদৰে সুস্বাস্থ্য সবল মন আৰু মগজুৰ বাবে আমাৰ ব্ৰেইনৰ এক্সাৰচাইজ কৰাটো অতি প্ৰয়োজনীয় যেতিয়া আমি গণিতৰ সমস্যা এটা সমাধান কৰোঁ সেই সময়ত মুখ্য পাৰ্ট দুইটাৰ বাহিৰেও অন্য কেইবাটাও পাৰ্ট এক্টিভ হৈ যায় যেনে মগজুৰ মেমৰি চেণ্টাৰ যিয়ে আমাক মনত পেলোৱাত সহায় কৰে এটা অংশই মনোযোগ দিয়াত সহায় কৰে আকৌ এটা অংশই আখৰীয়া অংক এটা ডিকোড কৰি বুজি পোৱাত সহায় কৰে সহজভাৱে ক'বলৈ গ'লে মেথছ সলভ আমাৰ মগজুৰ দলগত প্ৰচেষ্টাৰ ফলতহে হয় মগজুৰ এনে হাৰ্ডৱৰ্ক অন্য বেলেগ বিষয় খুব কমহে হয় এতিয়া আহিলে 3 নম্বৰ সিক্ৰেট এইটো হ'ল ব্ৰেইনৰ ছুপাৰ পাৱাৰ এই ছুপাৰ পাৱাৰটো সকলোৱে আমি লগতে লৈ আছোঁ এই পাৱাৰটোৰ নাম হ'ল নিউৰোপ্লাষ্টিচিটি নিউৰোপ্লাষ্টিচিটি হৈছে মগজুৰ এটা পাৱাৰ যিয়ে যিকোনো নতুন সিচুৱেশ্যন এটা সোনকালে আয়ত্ত কৰাত সহায় কৰে পৰিস্থিতি সাপেক্ষে নিজকে খাপ খোৱাত সহায় কৰে আমাৰ এটা এবিলিটি যি আমি ধৰি লওক নতুন খেল এটা খেলিবলৈ শিকোঁ ধৰি লওক ক্ৰিকেট খেলিবলৈ শিকিছোঁ চেছ খেলিবলৈ শিকিছোঁ নাচিবলৈ শিকিছোঁ গান গাবলৈ শিকিছোঁ এই নিউৰোপ্লাষ্টিচিটিৰ কাৰণে আমি এইখিনি খুব সহজে আয়ত্ত কৰিব পাৰোঁ মেথছ আমি যিমানেই প্ৰেক্টিছ কৰোঁ আমাৰ নিউৰেল পাথসমূহ অধিক সবল হৈ গৈ থাকে আৰু আমাৰ এই ছুপাৰ পাৱাৰ অধিক উচ্চ হৈ গৈ থাকে আৰু আমাৰ ইচ্ছা অনুযায়ী আমি নিজকে ৰিচেভ কৰা ইম্প্ৰুভ কৰা আদি ইত্যাদিখিনি কৰিব পাৰোঁ পিছে আপোনালোকৰ হাতত আৰু এটা ছুপাৰ পাৱাৰ আছে সেইটো হ'ল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ইম্প্ৰুভ কৰিবলৈ সহায় কৰক এতিয়া আহিলে একেবাৰে শেষৰ আমাৰ সিক্ৰেটটো এই সিক্ৰেটটোৰ নাম হৈছে দ্য প্ৰব্লেম সলভিং আপগ্ৰেড কম্পিটিটিভ এক্সামসমূহত এখন ৰিজনিঙৰ যেনেকৈ পেপাৰ আহে তাত অহা কুৱেশ্যনসমূহ আমি সাধাৰণ মেথছৰ ফৰ্মুলা ইউজ কৰি আমি সলভ কৰিব নোৱাৰোঁ সেই ৰিজনিং সলভ কৰিবলৈ আমি লজিকেলি চিন্তা কৰিবলগীয়া হয় ঠিক একেদৰে আমি আমাৰ জীৱনত সদায় কোনোবা নহয় কোনোবা এটা সমস্যাত পৰোঁ সেই সমস্যাসমূহ আমি এই গণিতৰ ফৰ্মুলাসমূহ ইউজ কৰি সলভ কৰিব নোৱাৰোঁ যদিও আমি লজিকেলি চিন্তা কৰি এইসমূহ সলভ কৰিবলৈ চেষ্টা কৰোঁ এই প্ৰব্লেম সলভিং এবিলিটি গেইন কৰিবলৈ যাওঁতে আমি সৰুৰে পৰা ইটোৰ পাছত সিটো গণিতৰ সমস্যা সমাধান কৰি আহিছোঁ প্ৰতিটো ক্লাছত মেথছৰ লেভেল এটা অলপকৈ বাঢ়ি গৈ থাকে ইয়াৰ কাৰণটো হ'ল যে আমাৰ এবিলিটিটো যাতে আৰু অকণমান পুছ হয় যেনেকৈ আমি এটা গেমত নিজৰ ৰেংক পুছ কৰোঁ তেনেকৈ আমাৰ ব্ৰেইনৰ এবিলিটিটো পুছ কৰিবলৈ আমি বিভিন্ন ধৰণৰ পৰ্যায়ৰ আৰু লেভেলৰ মেথছখিনি কৰিবলগীয়া হয় গতিকে এতিয়াৰ পৰা কিনো মেথছ কৰিলোঁ বা পঢ়িলোঁ একো দেখোন ইউজেই নহয় ভাবিবলগীয়া কোনো কথা নাই আপোনাক আপোনাৰ ব্ৰেইনে আপুনি গণিত শিকাৰ বাবে আপোনাক ধন্যবাদ সদায় জনাই আহিছে ভিডিঅ'টো যদি উপকাৰী যেন লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব
লগতে ভিডিঅ'টো প্ৰতিজন ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ।